All Santal Student Union ni Thamti Bosorsaliya Jotuma aro Chirang Jilla All Santal Women's Association of Assam ni Seti Bosorsaliya Jotuma dinenifrai gabansim gaja gomjai jagoन। Chirang Jillani 834 नं आमतला बालाफारा गुदि फरायसालिनि गेलेग्रा फोथाराव दिनैनिफ्राय गाबोन 7 अक्ट' सुनिबार बारायसिम खुंगोन अल सान्थाल स्टुडेन्ट इउनियननि 3थि बोसोरसालिया जथुमा आरो चिरां जिल्ला अल सान्थाल वुमेन्स एसोसिएशन अफ आसामनि 7थि बोसोरसालिया जथुमा। बे हाबाफारियाव गाहाय आलासि नुजाथिगोन बिटिआरनि गाहाय मावफुं सोद्रोमा श्री प्रमद बर' आरो सान्थालिनि देंखोगिरि नुजाथिगोन आरो गोबां दैदेनगिरिफोर। फै बे हाबाफारिनि सोमोन्दै आसुनि अर्गेनाइजिं सेक्रेटारि दुर्गा सरेना मा फोरमायदों नायनि। হয় আজি আমি হুদু সাঁওতাল ছাত্র সন্থা চিৰাং জিলা সমিতিৰ তৃতীয় বাৰ্ষিক অধিৱেশন আৰু এই অধিৱেশনখন আজিৰ পৰা অনুষ্ঠিত হৈছে আমতলা বালাপাৰা প্ৰাথমিক বিদ্যালয় খেলপথাৰৰ চিৰাং জিলাত। তো আসল উদ্দেশ্যটো হৈছে যে চিৰাং জিলা সমিতিৰ যি কাৰ্যকাল সেই কাৰ্যকাল আজিৰ দিনত সমাপ্ত হৈছে বা ম্যাদ উকলিছে, গতিকে সেই নতুন সমিতিখন আজি আনুষ্ঠানিকভাৱে বনোৱা হ'ব কাৰ্যকৰী সমিতিৰ জৰিয়তে। গতিকে আজি সেই কাৰ্যকৰী সভাখন আজি সন্ধিয়া 4 বজাৰ পৰা আৰম্ভ হ'ব আৰু ইয়াৰ লগে লগে সন্ধিয়া 6 বজাত আমাৰ আৰু বিশেষ কাৰ্যসূচী আছে। এইটো হৈছে আমাৰ চাইল্ড ট্ৰাফিকিং, চাইল্ড মেৰিজ আৰু চাইল্ড লেবাৰৰ ওপৰত আমি বিশেষভাৱে আলোচনা কৰিম আৰু সেই আলোচনা চক্ৰত আমাৰ বিশিষ্ট লেখক, কবি, সাহিত্যিক, ৰাইটাৰ্ছ, ৰিপৰ্টাৰ সবকে আমন্ত্ৰণ জনোৱা আছে উইথ এনজিঅ'ছ ৱাৰ্কাৰ, যিবিলাক আমাৰ কমিউনিটিৰ এনজিঅ' ৱাৰ্কাৰ আছে তেওঁলোককে আমি ইয়াত আমন্ত্ৰণ জনাইছোঁ যাতে আমি পৰৱৰ্তী কাৰ্যসূচী বা পৰৱৰ্তী প্লেনিং আমি বনাব পাৰোঁ, যাতে আমাৰ সমাজত যাতে চাইল্ড লেবাৰ, চাইল্ড মেৰিজ আৰু সেইবিলাক যাতে নহয়, সেইকাৰণে আমি সেই সভাখন অনুষ্ঠিত কৰিছোঁ। আৰু অহা কাইলৈ 7 তাৰিখে আমি ৰাতিপুৱাৰ যি পতাকা উত্তোলন, ফ্লেগ হোষ্টিং, ইয়াৰ লগে লগে আমি বিভিন্ন কাৰ্যসূচীৰ আছে। ইয়াৰ লগে লগে 10 বজাত আমাৰ কালচাৰ প্ৰচেছন আছে। আমাৰ কালচাৰ প্ৰচেছনখন আমাৰ যি দক্ষিণাত্যৰ পৰা বা ঝাৰখণ্ডৰ পৰা আমন্ত্ৰিত যি ছিংগাৰ আছে বা গায়িকা আছে আমাৰ মঞ্জু মুৰ্মু, তেওঁ উদ্বোধন কৰিব, লগতে এডিশ্যনেল এছ পি আছে তেওঁ উদ্বোধন কৰিব। ইয়াৰ লগে লগে কালচাৰেল যি প্ৰচেছন সমাপ্ত হোৱাৰ পিছত মুকলি সভাৰ আয়োজন কৰিম। এই মুকলি সভাখন 1 বজাত অনুষ্ঠিত কৰা হ'ব কালি। আৰু ইয়াত মুখ্য অতিথি হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়াক আমন্ত্ৰণ জনোৱা হৈছে। আৰু ইয়াৰ লগে লগে বিশিষ্ট ব্যক্তি, বিশিষ্ট ইএমসকল আমন্ত্ৰণ জনোৱা হৈছে। আৰু আমাৰ যি চাওতাল বৌদ্ধিক মহল আছে সেই বৌদ্ধিক মহলক আমন্ত্ৰণ জনোৱা হৈছে। আৰু বিশেষভাৱে চাওতাল জনগোষ্ঠীৰ যি সমস্যা, চাওতাল জনগোষ্ঠীৰ শৈক্ষিক, সামাজিক, অৰ্থনৈতিক দিশত যি সমস্যা সেই সমস্যাসমূহৰ সম্পৰ্কে আলোচনা কৰা হ'ব। আৰু মুকলি সভাৰ জৰিয়তে চাওতাল জনগোষ্ঠীৰ যিসমূহ সমস্যা আছে জনজাতিকৰণ কৰি আদি কৰি বা যি টি ট্ৰাইবছ কমিউনিটিত আমাক ইনক্লুড কৰিছে সেই সন্দৰ্ভতে আলোচনা কৰিম। আৰু ইয়াৰ পৰৱৰ্তী সময়ত যাতে আমাৰ সমাজখন এক সকা বা এক মানে পৰিপূৰ্ণ আৰু এক নতুন সমাজ গঢ় লৈ উঠে, তাৰ বাবে আমি এই সভাখন আয়োজন কৰিছোঁ। আৰু ইয়াৰ লগে লগে কিছু সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিছোঁ। সন্ধিয়া 7 বজাৰ পৰা 9 বজাৰ ভিতৰত কেৱল 2 ঘণ্টাৰ বাবে আমি সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিছোঁ। এই সাংস্কৃতিক সন্ধিয়াখনত অতিথি আমাৰ যিসকল ছিংগাৰ আছে, আৰ্টিষ্ট আছে, ঝাৰখণ্ডৰ পৰা আহিছে, মঞ্জু মুৰ্মুৰ লগতে তেওঁৰ সহকৰ্মীসকল থাকিব। আৰু ইয়াৰ লগে লগে কালচাৰেল নাইটখন উদ্বোধন কৰিব আমাৰ চিৰাং জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰিংখাং মোচাহাৰী আৰু আমাৰ চাওতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰিমান চাকু চৰেন উপস্থিত থাকিব। কিমানতম হিচাপে এইটো কৰি আছে? এইটো আমাৰ প্ৰথম মানে ফাৰ্ষ্ট ট্ৰাইনেল কনফাৰেন্স বা চাওতাল ছাত্ৰ সন্থাৰ চিৰাং জিলা সমিতি আৰু হুদু অসম চাওতাল মহিলা সমিতিৰ চিৰাং জিলা সমিতিৰ এই কাৰ্যসূচীখন লোৱা হৈছে। তৃতীয় বাৰ্ষিক অধিৱেশন, তৃতীয়তম বাৰ্ষিক অধিৱেশন এই কাৰ্যসূচীখন লোৱা হৈছে। আৰু লগতে চাওতালী যি জনগোষ্ঠীয় যি চৰাই উৎসৱ, সেই চৰাই উৎসৱখন ইয়াত ৱেলকাম অৰ্থাৎ আতাংদাৰাম ৱেলকাম কৰা হ'ব। গতিকে আমি আশা কৰিছোঁ নিশ্চয় ইয়াত অসংখ্য নাচনী আৰু গায়কসকল উপস্থিত থাকিব। আৰু তেনেদৰে আমি সেই চৰাই ৱেলকাম প্ৰগ্ৰামখন বা চৰাই ফেষ্টিভেলখন আমি উদযাপন কৰিবলৈ সক্ষম হ'ম। হয়, পাব্লিক এইটোকে আমি আহ্বান জনাম যে ৰাইজসকল অহা কাইলৈ দিনত 12 বজাৰ ভিতৰত যাতে আপোনালোকে উপস্থিত হয়, কাৰণ আমাৰ ৰাতিৰ প্ৰগ্ৰাম নাই। মেক্সিমাম আমি 9টালৈকে ৰাখিছোঁ, কিন্তু সেয়াও কাট অফ হ'ব পাৰে। তথাপি সেইকাৰণে মই পাব্লিক বা ৰাইজসকলক অনুৰোধ জনাইছোঁ যাতে কালি 7 তাৰিখে 12 বজাত এইখন খেলপথাৰত উপস্থিত হ'বৰ বাবে মই আমন্ত্ৰণ জনাইছোঁ।